লৈ আহিছোঁ দহি গঠা ভিডিঅ' আৰু আজি এইখন চাদৰতে দহি গাঠিম আৰু আপোনালোককো দেখুৱাম কেনেদৰে দহি গাঠে। তো তাৰে আগতে দহি গাঠিবলৈ কি কি বস্তু প্ৰয়োজন হয় দেখুৱাই লওঁ ৰ'ব। এখন কেঁচি লাগিব, তাৰপাছত টাকুৰি এটা লাগিব গুলি, আৰু এটা বেজি প্ৰয়োজন হ'ব, বেজি ল'ব। এইখিনি বস্তু লাগিব আৰু লাগিব সূতা, মেইন বস্তু সূতা। মই লৈছোঁ কৰিশ্মা পাত 2 মুঠা, আপোনালোকে বৰ্ণালী পাতো ল'ব পাৰে। তো বলকচোন বেছি পলম নকৰি ভিডিঅ'টোত লৈ
চাদৰখনৰ গোটেইখিনি গাঁঠিলোঁ চাব পাৰে। তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব প্লিজ, আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো।